নমস্কাৰ বন্ধুবান্ধৱ, কি খবৰ ৰিতুস্মী ব্লগছত আপোনালোকক স্বাগতম। আজি এটা নতুন ভিডিঅ' দিম। আজি আমাৰ সকাম, মানে আজি কাজ। আপোনালোকক দেখুৱাব পাৰিলে দেখুৱাম। এতিয়া নাম গাব, আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আইতাৰ ফটো, বন্তি প্ৰজ্বলন কৰিলে দেখিছে, চাই থাকক। এয়া ভকত দেখিছে, এতিয়া চাব কি কৰে। মই আপোনালোকক দেখুৱাই যাম, শেষলৈকে চাই যাওক। অন্যান্য উপকৰণসমূহ আমাৰ গুৰু আসন চলাচল কৰাৰ লগতে দেখুৱাই যাম, আপোনালোক চাই আহিব। বামুণীয়ে কাম কৰি আছে, আপোনালোকক দেখুৱাই যাম। চাহ দি আছে, আমি ধুতি চুটি পিন্ধি লৈছোঁ। এক দুই তিনি পাই গ'লি। দেখিছে বামুণে হেৰি কৰি আছে। শ্ৰী বিষ্ণু পূজিতং দেৱতাভ্যং সোম নমো শিৱায় নমঃ। এইটো লৈ লওক, গাখীৰ লওক। হে সূৰ্য সহস্ৰান্তু জগৎপতি সূৰ্য সোম যম কাল চণ্ডী ভূতা। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদন লয়। কৃষ্ণৰ কৃপাজৰি বিচয় সংসাৰ ভৰি সিমানে বিচাৰৰ নিৰ্ণয়, সিমানে বিচাৰৰ নিৰ্ণয়। পৰম্পৰা ৰক্ষা কৰি আজি সেই ক্ষীৰকীৰ মাতৃ আজি একাদশ দিৱসত বেদৰ নীতি নিয়ম অনুসৰি আমি পৰমমঙ্গল নাম চাৰি আপোনাসকলৰ কণ্ঠে কণ্ঠে বিলাই বুলি আমি ভাবি চলি আছে। লগতে বৈকুণ্ঠ মহাশাস্ত্ৰ পৰিচয়কে পাঠ কৰিবৰ কাৰণে আগবাঢ়িছে। উভয়ে আমাৰ অপৰাধ হ'ব পাৰে। সৰ্বভাগী অপৰাধ মূৰীক্ষণ হওক, সমস্ত মনোগতখিনি সৃষ্টি হওক। লগতে আমি এফাঁকি গুৰু বাণী আপোনাসকলৰ চৰণত থিয় হৈ অধৰ্ম জানো এই দুজনক আমাৰ অনন্ত এতিয়া নাম গাইছে আৰু বলক চাওঁগে নাম গা নাম গাইছে দেখিছে। এক দুই
এতিয়া গায়ন আহিছে সাগৰ গাঁৱৰ পৰা পাপাই আদৰিব চাই থাকিব গায়ন আহিছে এতিয়া দেখুৱাইছে গায়ন আদৰিব পাপাই লাগিছে এতিয়া আদৰিব চাব এতিয়া গায়ন গাব গায়নটো যোৰা আহিব এযোৰ আহিব খনিকৰৰ পৰা এযোৰ আহিব এইযোৰ সাগৰ গাঁও আৰু এযোৰ আহিব সেইযোৰ হ'ল খনিকৰ এইযোৰ সাগৰ গাঁও আৰু এযোৰ আহিব খনিকৰ গায়ন গাব এতিয়া দেখিছে এয়া এতিয়া সাগৰ গাঁৱৰ গায়ন গাইছে দেখিছে লাইভ টেলিকাষ্ট কৰি আছে নে খনিকৰ সাগৰ গাঁও ডুবাই গৈছে এই আমাৰ তপন দা দেখিছে বহুত দীঘলৈ গ'ল সেইটো কাৰণে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চাই ভিডিঅ'টো পাহৰি চাই থাকক নহয় ভিডিঅ'টো সামৰিছোঁ ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই চি ইউ